ভাল স্পৰ্শ আৰু বেয়া স্পৰ্শ। তোমালোকে সুৰক্ষিত আৰু আত্মবিশ্বাসী হৈ থাকিবলৈ এই কথাবোৰ জনাটো অতি প্ৰয়োজনীয়। এটা ভাল স্পৰ্শ হৈছে যি আমাক সুখী, মৰমৰ আৰু সুৰক্ষিত অনুভৱ কৰায়। উদাহৰণস্বৰূপে, তোমাৰ পিতৃ-মাতৃৰ আলিংগন। এইবোৰ স্পৰ্শে পজিটিভ অনুভূতি দিয়ে আৰু তোমালোকৰ মনটো ভাল লগায়। কিন্তু কেতিয়াবা স্পৰ্শবোৰে আমাক অসন্তুষ্ট, ভয়ৰ বা বিভ্ৰান্ত অনুভৱ কৰায় বা আমি বেয়া বা অসুৰক্ষিত অনুভৱ কৰোঁ। এইবোৰ বেয়া স্পৰ্শ। কিন্তু যদি কোনোবাই শৰীৰৰ ব্যক্তিগত স্থানত স্পৰ্শ কৰে আৰু অসুৰক্ষিত অনুভৱ কৰা, সেইটো বেয়া স্পৰ্শ। যদি কেতিয়াবা এনে বেয়া স্পৰ্শৰ অভিজ্ঞতা কৰা, তোমালোকে ভয় নকৰি মা-দেউতাক ক'বাগৈ। তোমালোকৰ এই ভাল স্পৰ্শ আৰু বেয়া স্পৰ্শৰ জ্ঞানে আৰু তোমালোকৰ সাৱধানতাই তোমালোকক সদায় সুৰক্ষিত আৰু সুখী ৰাখিব। তেন্তে আজি কি শিকিলা?